আজি 2024 চনৰ বছৰৰ একেবাৰে শেষটো দিন আৰু আমি আটাইকেইগৰাকী মিলি সৰুকৈ এটা পিকনিক। আচলতে আমাৰ পিকনিকটো অলপমান বেলেগ ধৰণৰ, যেনেকৈ পিকনিকত মাছ মাংস তেনেকুৱা নহয় দেই। আমাৰ পিকনিকটো হৈছে জলপানৰ পিকনিক। আৰু ইয়াক ৰচনা বাইদেউ, আহিনা বাইদেউ, চন্দিতা বাইদেউ, বাইদেউ, সুবৰ্ণ বাইদেউ, মধু বাইদেউ, এইফালে আমাৰ বিপাশা বাইদেউ। একো নহয়, এইবোৰ ভাবি নাথাকিবচোন। মই উঠিছো নাই আজিৰ দিনটো একেবাৰে গৌৰীসাগৰ পুখুৰীৰ পাৰত আমি আটাইকেইগৰাকী মিলি এটা বছৰৰ শেষ বুলি আজিৰ দিনটো সঁচাকৈ মনত থাকিবলগীয়া দিন। আৰু ভালো লাগে ন, গোটেইখিনিয়ে একেলগে মিলি অলপমান সৰু সুৰা ফূৰ্তি কৰিলোঁ। আচলতে চিন্তা ভাৱনা চব মানে সেইবিলাকৰ পৰা আমি বহুত আঁতৰত থাকি আজি খন্তেক সময় একেলগে। আৰু সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাই বাই।